নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছো। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু লগৰ বন্ধু-বান্ধৱীক শ্বেয়াৰ কৰিব। এতিয়া অসম আৰক্ষীৰ যিখন এডভাৰটাইজমেন্ট, এই এডভাৰটাইজমেন্ট মুকলি হোৱাৰ পিছতে বহুতো ল'ৰা-ছোৱালীৰ মনটো বেয়া লাগিছে আৰু আপোনালোকৰ কিছুমান ল'ৰা-ছোৱালীৰ মনটো ভাল লাগিছে। এতিয়া আপোনালোকৰ বহুতো এনেকুৱা ল'ৰা-ছোৱালী আছিল যিসকলে এবাৰ লাষ্ট এপ্লাই কৰি এটা ইন্টাৰভিউ দিম বুলি ভাবি আছিল। তেওঁলোকৰ যিটো আশা আছিল সেই আশাত চেঁচা পানী পৰিল। এতিয়া যিসকল জেনেৰেল কেণ্ডিডেট আছিল তেওঁলোকৰ বয়স হ'ব লাগে 18 পৰা 25 বছৰ। তাৰপিছত আপোনালোকৰ SC কেণ্ডিডেটৰ বয়স হ'ব লাগে 18 পৰা 30 বছৰ আৰু OBC MOBC কেণ্ডিডেটৰ বয়স হ'ব লাগে 18 পৰা 28 বছৰ। এতিয়া এজন জেনেৰেল কেণ্ডিডেট যিসকল 2000 চনত জন্ম হৈছে তেওঁলোকে ভাবি আছিল যে এতিয়া অসম আৰক্ষীত নতুনকৈ যিখিনি পদ মুকলি হৈছে তাত এপ্লাই কৰিব পাৰিম বুলি, কিন্তু তেওঁলোকৰ যিটো আশা আছিল সেই আশাটো এতিয়া নিৰাশাত পৰিণত হ'ল। আপোনালোকৰ অসম আৰক্ষীৰ যিখন এডভাৰটাইজমেন্ট সেই এডভাৰটাইজমেন্ট মুকলি হোৱাৰ পিছতে বহুতো ল'ৰা-ছোৱালীৰ মনটো ভাঙি পৰিছে। তেওঁলোকৰ সেই আশা আছিল যে অসম পুলিচত এটা ইন্টাৰভিউ দিয়া। এতিয়া এজন জেনেৰেল কেণ্ডিডেট যদি 2000 চনত জন্ম হৈছে তেওঁ এপ্লাই কৰিব নোৱাৰিব, কিয়নো এতিয়া যিটো বয়স সেই বয়সটো 1-1-2026 এজ এ ডেট হিচাপে ধৰি আপোনালোকৰ যিটো এপ্লাই সেই এপ্লাইটো দিছে। কিন্তু আপোনালোকৰ যিটো বয়স সেই বয়সটো যদি 1-1-2025 হিচাপে ধৰি পেলাই দিলেহেঁতেন তেতিয়া আপোনালোকৰ বহুতো কেণ্ডিডেটে এটা লাষ্ট চান্স পালেহেঁতেন। তেওঁ লাগিলে জেনেৰেল কেণ্ডিডেট হওক নাইবা তেওঁ OBC MOBC কেণ্ডিডেট হওক নাইবা তেওঁ ST SC কেণ্ডিডেট হওক, আপোনাৰ সকলোখিনি কেণ্ডিডেটৰ কাৰণে ভাল হ'লহেঁতেন যদিহে বয়সটো 1-1-2025 হিচাপে ধৰি দিলেহেঁতেন। এতিয়া আপোনালোকৰ বহুতো ল'ৰা-ছোৱালী তেওঁ লাগিলে জেনেৰেল কেণ্ডিডেট হওক, তেওঁ OBC MOBC নাইবা ST SC কেণ্ডিডেট হওক, তেওঁলোক বহুতো কেণ্ডিডেটৰ বাবে ভাল হৈছে। এতিয়া যিসকল কেণ্ডিডেট 2007 চনত জন্ম হৈছিল তেওঁলোকে যদি বয়সটো যদি এজ এ 1-1-2025 হিচাপে ধৰি দিলেহেঁতেন তেওঁলোকে 18 বছৰ কমপ্লিট হোৱাৰ পিছতো এপ্লাই কৰিব নোৱাৰিলেহেঁতেন। কিন্তু এতিয়া ভাল কথা সেইসকল কেণ্ডিডেটৰ বাবে তেওঁলোকৰ যিটো বয়স সেই বয়সটো 1-1-2026 ধৰি দিয়াৰ কাৰণে তেওঁলোকে এতিয়া এপ্লাই কৰিব পাৰিব। কাৰণ 2007 চনত জন্ম হোৱা গোটেইখিনি কেণ্ডিডেট এতিয়া এপ্লাই কৰিব পাৰিব। কিন্তু যদি 1-1-2025 এজ এ ডেট হিচাপে ধৰিলেহেঁতেন তেতিয়া তেওঁলোকে এপ্লাই কৰিব নোৱাৰিলেহেঁতেন। এতিয়া আপোনালোকৰ যিসকলে নতুনকৈ ইন্টাৰভিউ দিম বুলি ভাবি আছিল তেওঁলোকৰ বাবে বহুত বেছি ভাল খবৰ, তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু ইন্টাৰভিউ দিব পাৰিব। কিন্তু আমাৰ যিসকল ল'ৰা-ছোৱালীয়ে 4-5 বাৰ ইন্টাৰভিউ দিছিল তেওঁলোক কিবা কাৰণত সফল হ'ব পৰা নাছিল, আপোনালোকৰ অলপমানৰ বাবে বহুতো কেণ্ডিডেট ৰৈ গৈছিল। এতিয়া সেইসকলে ভাবি আছিল শেষবাৰৰ বাবে অসম আৰক্ষীৰ এটা ইন্টাৰভিউ দিম আৰু নিজৰ যিটো সপোন আছে সেই সপোনটো পূৰণ কৰিম। কিন্তু তেওঁলোকৰ যিটো সপোন আছিল সেই সপোনটো এডভাৰটাইজমেন্টখন মুকলি হোৱাৰ পিছতে সপোন হৈ ৰৈ গ'ল। তেওঁলোকৰ যিটো আশা আছিল সেই আশাটো পূৰণ কৰিব নোৱাৰিলে। এতিয়া তেওঁলোক অসম আৰক্ষী AB UB কনিষ্টেবলৰ যিটো সপোন আছিল সেই সপোনটো তেওঁ জীৱনৰ বাবে সপোন হিচাপে ৰৈ যাব। কাৰণ এজন জেনেৰেল কেণ্ডিডেট 25 বছৰ পাৰ হৈ গ'ল তেওঁ কেতিয়াও এপ্লাই কৰিব নোৱাৰে AB UB কনিষ্টেবলত। কিন্তু যদি এইবাৰ বয়সটো 1-1-2025 ধৰিলেহেঁতেন তেতিয়া বহুখিনি কেণ্ডিডেট তেওঁ লাগিলে জেনেৰেল কেণ্ডিডেট হওক, OBC MOBC কেণ্ডিডেট হওক নাইবা তেওঁ ST SC কেণ্ডিডেট হওক বা সকলো কেণ্ডিডেটৰ ক্ষেত্ৰত ভাল হ'লহেঁতেন। কিন্তু এতিয়া যিসকলে নতুনকৈ ইন্টাৰভিউ দিব সেইসকলৰ ক্ষেত্ৰত ভাল হ'ল। কিন্তু আমাৰ যিসকলে 4-5 বাৰ নাইবা 7-8 বাৰ ইন্টাৰভিউ দি আছিল সেইসকলৰ যিটো আশা আছিল সেই আশাটো আশা হিচাপে ৰৈ গ'ল। গতিকে আপোনালোকৰ যিসকলে এপ্লাই কৰিবলৈ পাইছে আপোনালোকৰ বয়সটোত তেওঁলোকক নিজকে ভালদৰে সাজু কৰক, আৰু যিসকলে আপোনালোকৰ এপ্লাই কৰিব নোৱাৰিলে সেইসকলক মই ক'ব বিচাৰিছো অসম বন বিভাগৰ নতুনকৈ পদ মুকলি হ'ব, ফৰেষ্টাৰ গ্ৰেড 1 আৰু ফৰেষ্ট গাৰ্ডৰ বয়স বেছি হ'লেও এপ্লাই কৰিব পাৰিব। গতিকে আপোনালোকে ফৰেষ্টৰ বাবে নিজকে ভালদৰে সাজু কৰক, নাইবা আপোনালোকৰ ADRE 3rd গ্ৰেড 4th গ্ৰেডৰ আপোনালোকৰ যিসমূহ পৰীক্ষা হয় সেইখিনিৰ বাবে নিজকে ভালদৰে সাজু কৰক, নাইবা আপোনালোকৰ SSC যি CGL আৰু CHL আপোনালোকে সেই পৰীক্ষাখিনিৰ বাবে নিজকে ভালদৰে সাজু কৰক। আপোনাৰ অসম আৰক্ষী হোৱাৰ যিটো সপোন আছিল সেই সপোনটো আপোনালোকৰ AB UB কনিষ্টেবল হোৱাটো আপোনালোকে পূৰণ কৰিব নোৱাৰিব, যিহেতু আপোনালোকৰ যিটো বয়স সেই বয়সটো আপোনালোকৰ 1-1-2026 হিচাপে ধৰি দিলে। গতিকে আপোনালোকে এতিয়া বেয়া লাগিছে, হয়তো মোৰ লগৰো বহুতো এনেকুৱা আছিল তেওঁলোকে ভাবি আছিল এইবাৰ ইন্টাৰভিউ দিম, কিন্তু তেওঁলোকৰ যিটো সপোন আছিল সেই সপোনটো সপোন হিচাপে ৰৈ গ'ল, তেওঁলোকে ইন্টাৰভিউ দিবলৈ এপ্লাই কৰিব নোৱাৰে। আৰু যিসকলে আপোনালোকৰ বয়সটো 1-1-2026 হিচাপে ধৰি দিয়াৰ কাৰণে এপ্লাই কৰিব পাৰিছে তেওঁলোক বহুত সৌভাগ্যৱান, তেওঁলোকৰ এটা বহুত বেছি ভাল চান্স আছে, কিয়নো আপোনালোকৰ আকৌ নতুন পদ কেতিয়া মুকলি হ'ব কোনো ঠিক নাই। গতিকে যিসকলে পাইছে
তেওঁলোকে এইবাৰে এটা চাকৰি ল'বলৈ নিজকে ভালদৰে সাজু কৰক। ধন্যবাদ।